সাবস্ক্ৰাইব কৰক জনটেক চেনেলক আৰু লেটেষ্ট টেকনলজি ৰিলেটেড ভিডিঅ' চাবলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই জনে মোৰ আন এটি ভিডিঅ'ত। আজি আপোনালোকক কম যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰীক্ষাবোৰ দিলে, সিহঁতে ফাৰ্ষ্ট ছেম, ছেকেণ্ড ছেম, থাৰ্ড ছেম, ফ'ৰ্থ ছেম, ফিফ্থ ছেম আৰু ছিক্স ছেম এই 6টা ছেমিষ্টাৰ ক্লিয়াৰ কৰাৰ পিছতহে আপোনালোকে ফাইনেল মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখন লাভ কৰে। তাৰ ওপৰত আজি সবিশেষ আলোচনা কৰিম আৰু থাৰ্ড ছেমৰ ৰিজাল্ট কেতিয়া দিয়াৰ আশা আছে সেই বিষয়ে এটা আলোচনা কৰিম। আৰু আপোনালোকে যিবোৰ কমেণ্টত কুৱেশ্যন কৰিছে সেইবোৰৰ কমপ্লিট মই এনচাৰ দিবলৈ চেষ্টা কৰিম। চ' ফ্ৰেণ্ডছ, আপোনালোকৰ যিবোৰ কুৱেশ্যন আছিলে সেইবোৰ মই বুজি পাইছোঁ আৰু বহুতে মোক কণ্টেক্ট কৰিছে ইনষ্টাগ্ৰামত, আৰু বহুতে মোক কণ্টেক্ট কৰিছে পাৰ্চনেলি, আৰু বহুতে কণ্টেক্ট কৰিছে ফেচবুকত, অথবা বহুতে কণ্টেক্ট কৰিছে মোক কমেণ্টৰ জৰিয়তে। চ' ফ্ৰেণ্ডছ, আপোনালোকৰ গোটেইবোৰ কুৱেশ্যনৰ এনচাৰ লৈ মই আজি আপোনালোকৰ ওচৰত আহিছোঁ আৰু আপোনালোকক মই বুজাই দিম যে ছিষ্টেমটো আচলতে কি হয়। চ' ফ্ৰেণ্ডছ, আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে দেন এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, যে 3 নম্বৰ কাষৰ ৰঙা চিনটো ক্লিক কৰি এতিয়া ছাবস্ক্ৰাইব কৰি থওক আগলৈ এনেকুৱা ধৰণৰ নটিফিকেশ্যনবোৰ পাই থাকিবলৈ। চ' ফ্ৰেণ্ডছ, পলিম নকৰি আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ডছ, গুৱাহাটী ইউনিভাৰ্চিটিৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ছেম, ছেকেণ্ড ছেম, থাৰ্ড ছেম, ফ'ৰ্থ ছেম, ফিফ্থ ছেম আৰু ছিক্স ছেমৰ এক্সাম দিছিলে, বহুতৰে কি হ'ল 2020 চনত কৰোণা ভাইৰাছ আহি গ'লে, তেতিয়াৰ পৰা অনলাইন এক্সামিনেশ্যন চলি আছে 2021লৈকে। 2021লৈকে অনলাইন হৈ গ'ল। এতিয়া অনলাইনত যিবোৰ ৰিজাল্ট বাকী আছে, কিছুমানে কৈ আছে যে তেওঁলোকৰ থাৰ্ড ছেমটো এছাইনমেণ্ট জমা দিব দিছিলে, এছাইনমেণ্ট জমা দিব কৈছিলে কলেজৰ পৰা, এছাইনমেণ্ট জমা দিয়াৰ পিছত তেওঁলোকক প্ৰমোট কৰি দিয়াৰ কথা কৈছিলে। কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিৰ ইমান গাফিলতি যে তেওঁলোকে এতিয়ালৈকে প্ৰকাশ কৰা নাই সেই থাৰ্ড ছেমৰ ৰিজাল্টটো, যি তেওঁলোকে নিজেই কৈছিলে যে তেওঁলোকে এই ৰিজাল্টটো প্ৰকাশ কৰিব অতি সোনকালে। আৰু প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যিসকল ছাত্ৰ ছাত্ৰীয়ে ছেকেণ্ড ছেমৰ ৰিজাল্টটো ৱেইট কৰি আছে, তেওঁলোকৰ নম্বৰটো ফাৰ্ষ্ট ছেমৰ নম্বৰ চাই হিচাপে দিম বুলি ছেকেণ্ড ছেমত কৈছিল, কিন্তু তেওঁলোকৰো এতিয়ালৈকে কোনো খা খবৰ নাই। এতিয়া আপোনালোকৰ ৰিজাল্ট এতিয়া প্ৰকাশ পাইছে কেৱল ফিফ্থ ছেম, ছিক্স ছেম, তাৰপিছত আপোনালোকৰ যদি চাব যাওঁ তেন্তে আপোনালোকে থাৰ্ড ছেমৰ ৰিজাল্টটো পোৱা নাই, ফ'ৰ্থ ছেমৰটো, তাৰপিছত আপোনালোকে এইকেইটা ৰিজাল্ট পাইছে। এতিয়া আমি ফাৰ্ষ্ট ছেমৰ, ছেকেণ্ড ছেমৰ, থাৰ্ড ছেমৰ, ফ'ৰ্থ ছেমৰ এইবোৰ ৰিজাল্ট পাই গ'লোঁ। কিন্তু কথাটো হ'ল যে আমি এই থাৰ্ড ছেমৰ ৰিজাল্টটোৰ কাৰণে বহুত ল'ৰা ছোৱালীৰ এনেকুৱা হৈ আছে মাষ্টাৰ ডিগ্ৰী, যিসকলে ভাবিছিলে যে এইবাৰ তেওঁলোকে মাষ্টাৰ ডিগ্ৰী পঢ়িব, মাষ্টাৰ ডিগ্ৰী কৰাৰ কাৰণে ভাবিছে MA বা MSc বা যিকোনো গ্ৰেজুৱেট কৰাৰ পিছত তেওঁলোকে পঢ়িব পাৰে, সেইবোৰ ছেকশ্যনত যাবলৈ বিচাৰিছিলে। কিন্তু আমি এই কেৱল থাৰ্ড ছেমৰ ৰিজাল্টটোৰ কাৰণে যাবলৈ পৰা নাই। মেইন কাৰণ হ'ল এইটো। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ছিক্স ছেমিষ্টাৰত বেক নাছিলে, যিসকল ছিক্স ছেমিষ্টাৰত বেক নাই বা সকলোবোৰ ক্লিয়াৰ, ফাৰ্ষ্ট ছেম ক্লিয়াৰ, ছেকেণ্ড ছেম ক্লিয়াৰ, থাৰ্ড ছেম ক্লিয়াৰ, ফ'ৰ্থ ছেম ক্লিয়াৰ, ফিফ্থ ক্লিয়াৰ, দেন ছিক্স ছেমৰ তেওঁলোকে মাৰ্কশ্বিটখন ডাউনলোড কৰিব পৰা নাই। এনেকুৱা হৈছে বহুত ল'ৰা ছোৱালীৰ ফাৰ্ষ্ট ক্লিয়াৰ হৈছে, ছেকেণ্ড ক্লিয়াৰ হৈছে, থাৰ্ড ক্লিয়াৰ হৈছে, ফ'ৰ্থ ক্লিয়াৰ হৈছে, ফিফ্থ ক্লিয়াৰ হৈছে, দেন ছিক্স ছেমৰ তেওঁলোকে মাৰ্কশ্বিটখন কিয় ডাউনলোড কৰিব পৰা নাই এতিয়ালৈকে? তেওঁলোকৰ কি গাফিলতিৰ ফলত এনেকুৱা হৈ আছে? ফ্ৰেণ্ডছ, আপোনালোকক মই কওঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা হৈছে তেওঁলোকে অনতি পলমে তেওঁলোকে নিজৰ যিটো ডিপাৰ্টমেণ্ট আছে, তেওঁলোকে যোন ডিপাৰ্টমেণ্টৰ পৰা তেওঁলোকে পঢ়িছিলে সেই ডিপাৰ্টমেণ্টক অতি সোনকালে কণ্টেক্ট কৰক। আৰু কণ্টেক্ট কৰাৰ পিছত ফ্ৰেণ্ডছ কি হ'ল, আপোনালোকৰ যিজন ডিপাৰ্টমেণ্টৰ হেড আছে, ডিপাৰ্টমেণ্ট অফ দ্য হেড, তেওঁক কণ্টেক্ট কৰক। তেওঁৰ পৰা তেওঁক কওক কথাখিনি যে ছাৰ এনেকুৱা হৈছে, মোৰ গোটেইখিনি ক্লিয়াৰ, বাট ছিক্স ছেমিষ্টাৰৰ মাৰ্কশ্বিটখন ডাউনলোড হোৱা নাই। তেতিয়া কি হ'ব? তেতিয়া আপোনালোকে কলেজৰ থ্ৰু দি আপোনালোকে অকলে গ'লে কি হ'ব, আপোনালোকক গুৰুত্ব দিব নহয় কলেজখনে, মানে গুৱাহাটী ইউনিভাৰ্চিটিয়ে। আপোনালোকে যেতিয়া কলেজৰ থ্ৰু দি যাব, আপোনালোকে প্ৰিন্সিপালৰ তাত যাওক, প্ৰিন্সিপালৰ তাত এপ্লিকেশ্যন লিখক, প্ৰিন্সিপালৰ তাত এপ্লিকেশ্যন লিখিলে তেওঁ আপোনাৰ এপ্লিকেশ্যনখন এপ্ৰুভেল এটা কৰি দিব, চিল চহী সহ। কিন্তু আপোনালোকৰ তেওঁৰ ছিগনেচাৰ আৰু তেওঁৰ চিল চহীটো অত্যন্ত জৰুৰী, কাৰণ তেওঁ যদি চিল চহী আৰু তেওঁ এপ্লিকেশ্যনখন সমৰ্থন নিদিয়ে তেন্তে আপোনাক গুৱাহাটী ইউনিভাৰ্চিটিয়ে অকণো গুৰুত্ব নিদিয়ে। আৰু মই এইটো কথা শুনি খুবেই দুখ পাইছোঁ, তাৰ ওপৰত মই ভিডিঅ' বনাইছিলোঁ যে হেল্পলাইন নম্বৰৰ ওপৰত আপোনালোকক কৈছিলোঁ যে এই হেল্পলাইন নম্বৰত আপোনালোকে কণ্টেক্ট কৰক, তেওঁলোকে ৰেছপন্স কৰিব। কিন্তু এতিয়া ল'ৰা ছোৱালীবোৰে মোক জনাইছে যে তেওঁলোকে বহুত কণ্টেক্ট কৰিব চেষ্টা কৰিছে, কিন্তু গুৱাহাটী ইউনিভাৰ্চিটি কোনো গুৰুত্ব দিয়া নাই।
এই ক্ষেত্ৰত মোৰ বহুতেই দুখ লাগিছে কাৰণ ইমান কষ্ট কৰি ল'ৰা ছোৱালীবোৰ ডিগ্ৰী পঢ়াৰ পিছত তেওঁলোকৰ এটা আশা থাকে তেওঁলোকে কিবা কৰিব বিচাৰে কিন্তু তেওঁলোকৰ সকলো সপোনবোৰক তেওঁলোকে নষ্ট কৰিব বিচাৰিছে গুৱাহাটী ইউনিভাৰ্চিটিয়ে সকলো ছেমিষ্টাৰৰ ৰিজাল্ট ইতিমধ্যে প্ৰকাশ কৰিছে তেওঁলোকে 2-3টা ছেমিষ্টাৰৰ ৰিজাল্ট প্ৰকাশ কৰিবলৈ বাকী আছে কৰোনা মহামাৰীৰ কাৰণে অলৰেডি যিসকল ছাত্ৰ ছাত্ৰীৰ বয়স লষ্ট হ'ল বা তেওঁলোকৰ বছৰ লষ্ট হ'ল সেইবোৰটো লষ্ট হ'লে বাৰু এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিয়ে কিয় টাইম ইউজ কৰি আছে ল'ৰা ছোৱালীখিনিক প্ৰমোট কৰি দিম বুলি কৈ 3rd চেমত এতিয়ালৈকে তেওঁলোকক ৰখাই আছে আপোনালোকে এইটো ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ যিমান লগৰ বন্ধু বান্ধৱী আছে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দি পেলাই আপোনালোকে জনাই দিয়ক গুৱাহাটী ইউনিভাৰ্চিটিক যে গুৱাহাটী ইউনিভাৰ্চিটি কিয় এনেকুৱা কৰি আছে আপোনালোকে ষ্টুডেণ্ট পাৱাৰ দেখাই দিয়ক আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি যিহেতু আণ্ডাৰত পৰিছে চ' ফ্ৰেণ্ডছ আপোনালোকে অনতিবিলম্বে গুৱাহাটী ইউনিভাৰ্চিটিৰ 3rd ছেমিষ্টাৰৰ যিটো আমাৰ ৰিজাল্ট সেইটো অনতিবিলম্বে আমাক দিব লাগে আৰু দিলেহে আমি কি কৰিব পাৰিম নেক্সট যিবোৰ অসম পুলিচত বা SIৰ কাৰণে আবেদন কৰিব আছে সেইবোৰ ল'ৰা ছোৱালী আবেদন কৰিব পাৰিব অথবা গ্ৰেজুৱেটৰ যিবোৰ চাকৰি ওলাই তেওঁলোকে এপ্লাই কৰিব পাৰিব এতিয়া বহুত চাকৰি ওলাই আছে কিন্তু এই চাৰ্টিফিকেটখন নোহোৱাৰ কাৰণে বা মাৰ্কশ্বিটখন কেৱল নোহোৱাৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব পৰা নাই প্ৰথম কথা এইটো আৰু আপোনালোকক মই আৰু এটা কমেণ্টৰ মই এনচাৰ দি দিওঁ মোৰ বহুত ভাল লাগিছে কমেণ্টটো তেওঁ কৈছে যে তেওঁ মাষ্টাৰ ডিগ্ৰীৰ কাৰণে চিলেকশ্যন হৈছে অলৰেডি তেওঁ এখন ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰীৰ কাৰণে চিলেকশ্যন হৈছে মাষ্টাৰৰ কাৰণে চিলেকশ্যন হৈ পেলাই তেওঁ এতিয়া এডমিশ্যনটো ল'ব নোৱাৰিলে মোৰ বহুত দুখ লাগিছে শুনি পেলাই কিয় তেওঁ এডমিশ্যনটো ল'ব নোৱাৰিলে কাৰণ তেওঁৰ ওচৰত অৰিজিনেল যিখন মাৰ্কশ্বিট লাগে সেই মাৰ্কশ্বিটখন তেওঁৰ লগত উপলব্ধ নহয় কাৰণ তেওঁৰ এটা বেক লাগিছিল 3rd চেমত বেক লাগিছিল কিন্তু কলেজে কোৱা মতে তেওঁ এছাইনমেণ্ট জমা দিছে কিন্তু তেওঁৰ এতিয়ালৈকে বেকটো উঠাই দিয়াৰ কাৰণে কলেজ কৰ্তৃপক্ষৰ পৰা যিখিনি কৰিবলগীয়া আছিল তেওঁলোকে কৰিছে বাট গুৱাহাটী ইউনিভাৰ্চিটি এতিয়ালৈকে ৰিজাল্টটো প্ৰকাশ নকৰাৰ কাৰণে তেওঁৰ মাৰ্কশ্বিটখন তেওঁৰ যিখন 6th ছেমিষ্টাৰৰ মাৰ্কশ্বিট আছে সেইখন তেওঁ ডাউনলোড কৰিব পৰা নাই তাৰ ফলত তেওঁ মাষ্টাৰ ডিগ্ৰীৰ কাৰণে এডমিশ্যন ল'ব নোৱাৰিলে তেওঁৰ কাৰণে বহুত দুৰ্ভাগ্যজনক গুৱাহাটী ইউনিভাৰ্চিটি এইটো কাম ভাল কৰা নাই অথচ আৰু যিহেতু ল'ৰা ছোৱালীখিনিক এটা আশ্বাস দিয়া থাকে তেওঁলোকে হেল্পলাইন নম্বৰ প্ৰকাশ কৰিছে আপোনালোকে চাব পাৰে তেওঁলোকে ইয়াত হেল্পলাইন নম্বৰ প্ৰকাশ কৰিছে আৰু আমি যদি ইয়াত জেনেৰেল নটিফিকেশ্যনত চাওঁ আপোনালোক মই ইণ্টাৰনেটটো দি পেলাই কৈ আছোঁ আপোনালোকক এতিয়া এটা বস্তু চাব দিওঁ যে জেনেৰেল নটিফিকেশ্যন আমি যদি জেনেৰেল নটিফিকেশ্যনত যাওঁ দেন আমি জেনেৰেল নটিফিকেশ্যন কি দেখা পাম সেইখিনি চাওঁ জেনেৰেল নটিফিকেশ্যনত ক্লিক কৰিলে ইয়াত যদি ফ্ৰেণ্ড চাওঁ ইয়াত এটা ৰিজাল্ট প্ৰকাশ কৰি আছে 9 ডিচেম্বৰৰ দিনাখন আপোনালোকৰ BA মেজৰ যিসকলে BA আছিলে BA জেনেৰেল 6 ছেমিষ্টাৰ আৰু BA মেজৰ 6 ছেমিষ্টাৰ সেইসকল ল'ৰা ছোৱালীৰ ৰিজাল্ট প্ৰকাশ কৰিছে 9 ডিচেম্বৰ তাৰিখে আৰু আপোনালোকৰ যদি চাব যাওঁ চিৰিয়েলি ডিচেম্বৰ মাহত BCom BSc তেনেকৈ BA 6 ছেমিষ্টাৰৰ ক্ষেত্ৰত তেওঁলোকে বেছি গুৰুত্ব দিছে কিন্তু আপোনালোকক এটা কথা কওঁ যদি আপোনালোকৰ আগৰ ছেমিষ্টাৰতো বেক লাগি থাকে তথাপিও আপোনালোকে 6 ছেমিষ্টাৰৰ ৰিজাল্টটো কোনো কামত নাই কাৰণ আগৰ ছেমিষ্টাৰত বেক লাগি থাকিলে তেওঁলোকে ৰিজাল্টটো প্ৰকাশ হৈ নকৰে আপোনালোকে মাৰ্কশ্বিটখন ডাউনলোডে কৰিব নোৱাৰে আপোনালোকৰ এৰৰ দেখাব ডাইৰেক্ট আহিব যে আপোনালোকৰ এৰৰ অপশ্যনটো এনেকৈ আহিব যে আপুনি তেওঁলোকৰ ষ্টুডেণ্ট নহয় আপোনাৰ ৰোল নম্বৰটো এৰৰ বুলি ক'ব আপোনালোকে ইতিমধ্যে ট্ৰাই কৰিছে আপোনালোকে ইয়াত গৈ পেলাই ইয়াত যদি কৰে ইয়াত ক্লিক কৰি দিয়ে যদি ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াৰ লগইন ID পাছৱৰ্ড মাৰি দিব তাৰপিছত আপোনালোকৰ প্ৰফাইলটো খোল খোৱাৰ পিছত আপোনালোকে গোটেইখিনি গম পাব ইয়াৰ ওপৰত সম্পূৰ্ণ ভিডিঅ' বনাইছোঁ আপোনালোকে যদি চোৱা নাই দেন চাব পাৰে আৰু ফ্ৰেণ্ডছ আপোনালোকক মই কওঁ আপোনালোকক যিমান পাৰোঁ মই সহায় কৰি আছোঁ আৰু মোৰ যিমান ধাৰণা আপোনালোকে ডিচেম্বৰ মাহতেই 3rd ছেমিষ্টাৰৰ ৰিজাল্টটো পাব ডিচেম্বৰ মাহতে পাব ইমান টেনশ্যন ল'ব নালাগে যিহেতু জানুৱাৰীলৈকে SIৰ আবেদন প্ৰক্ৰিয়া চলিব আপোনালোকে ইমান টেনশ্যন ল'ব নালাগে আৰু আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনালোঁ যে আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ ওচৰত ভিডিঅ'টো সম্পূৰ্ণ শ্বেয়াৰ কৰি দিয়ক লগৰ বন্ধু বান্ধৱীৰ ওচৰত এইকাৰণে শ্বেয়াৰ কৰিব দিছিলোঁ আপোনালোকে যিমানে শ্বেয়াৰ কৰিব সিমানে আপোনালোকৰ ভইচটো মোৰ ভইচৰ থ্ৰুদি মোৰ ভিডিঅ'ৰ থ্ৰুদি আপোনালোকৰ বাক্যৱান
আগলৈকে যাব যদি ভিডিঅ'টো ভাল পাইছে তেন্তে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব যদি কিবা সুধিবলগীয়া আছে তেন্তে ইনষ্টাগ্ৰামত সোধক জনটেক অফিচিয়েল ফ'ল' কৰিব তাৰপিছত আপোনালোকে মোক কুৱেশ্যনবোৰ কৰক আপোনালোকক মই নিশ্চয় ৰেছপন্স কৰিম চ' ফ্ৰেণ্ডছ আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক আপোনালোকৰ কমেণ্টৰ প্ৰত্যেকটো কুৱেশ্যনৰ মই এনচাৰ দিবলৈ চেষ্টা কৰিম চ' ফ্ৰেণ্ডছ ভিডিঅ'টো কেনে পালে মোক জনাবলৈ নাপাহৰিব আজিলৈ লৈছোঁ গুড বাই জয় অসম